তো হে গাইজ ওয়েলকাম টু মাই চেনেল হৃদয় অসম। তো আজি এটা ধামাকা চিন আছে গাইজ, একদম স্ক্ৰিপ্ট নকৰিব। বাকী ভিডিঅ' চাই নাচাই মই ক'ব নাজানো, কিন্তু এই ভিডিঅ'টো আপোনালোকে 100% চাওক, 99% চাওক। হ'লতো আজি ৰদালি আৰু বৰুণ গিলৰ আজি বিয়াৰ চিন আছে, তাকো ক'ত জানে গণেশগুৰি চাই বাবা মন্দিৰত। তো মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক মই দেখাম যে A to Z কেনেকৈ আদি অনাদিৰ চিৰিয়েল শ্বুটিং কৰা হয়। তো অল এভৰিথিং দেখাব মোৰ এই চেনেলটোত। তো ছাবস্ক্ৰাইব মাই চেনেল হৃদয় অসম। তো লাইক এটা মাৰি দিয়ক মোৰ মটিভেশ্যনৰ কাৰণে। তো বলক এটা ভিডিঅ'টো চাওক গাইজ, বাই বাই। A few moments later. তাৰ পৰা মই গুচি আহিলোঁ। কিয় গুচি আহিলোঁ? গৰম বেছি, তাৰমানে তাতে লাইট বহুত পোহৰ ন, শ্বুটিং চলিছে। তো আৰু বেছি সেইবিলাক দেখাই থাকিলেও মানে প্ৰব্লেম হয়। তো ডিৰেক্টৰতে অলপ হেৰি কৰিব। তো এতিয়া মই এটা বস্তু দেখাম আপোনালোকক। এই যে চিৰিয়েলবিলাকত যে কিটচেনবিলাক হয়, এই মোৰ পিছফালে বেকগ্ৰাউণ্ড দেখা পাইছে আপোনালোকে, এইটো এটা কিটচেন। কিন্তু ওপৰত চালে আপুনি হাঁহিব, এয়া চাওক এটা বাঘ। তো গাইজ আকৌ মই ভিতৰত গৈ আছোঁ চাব, এয়া শ্বুটিং চলি আছে। তো এনেকুৱা ভিডিঅ' যদি লাগে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এনেকুৱা ধামাকা ভিডিঅ' আহিব গাইজ। এইজন পিকু, এয়া শ্বুটিং চলি আছে। 3 hours later. এতিয়া বাজিলে 8টা আৰু আমি আহিছোঁ আউটৰ শ্বুটিং। তাকো ক'ত গম পাই নাই আপোনালোকে? গণেশগুৰি চাই বাবা মন্দিৰ। কৈ দিয়া গণেশ মন্দিৰ, চাই বাবা মন্দিৰ, জতিয়া কাহিলীপাৰা পথ। এতিয়া আমি যিটো চিনৰ কাৰণে আপোনালোক গোটেই দিনটো মই ৰখালোঁ, সেই চিনটো এতিয়া মানে আহিব। তো 1 2 3। One hour later. গাইজ চলিছে শ্বুটিং, এতিয়া প্ৰায় বাজিলে 10টা। তো চাই থাকক, স্ক্ৰিপ্ট নকৰিব ভিডিঅ'টো। ইমান দেৰিটো চাইছে আৰু মজা মজা কেইটামান চিন আছে, এটা দেখাই লওঁ। তাৰপিছত আৰু আমিও যাম, আপোনালোকক অফ কৰিম। এই 3টা পোৱালি লগ পালোঁ। এই পোৱালিকেইটা কিবা খাই বোলে, তো কিবা এটা খুৱাই দিওঁ সিহঁতক ব'লা। সৰু সৰু পোৱালি এটা তাৰমানে ৰাস্তাৰ পোৱালি আছিল, সিহঁতে তাৰমানে তাক মই ক'লোঁ দে এটা ক্লিপ লওঁ। নাই, সিহঁতে চব লৈ পেলাই দৌৰিল। আকৌ আহিছে এটা, আহি পেলাই কৈছে আৰু দি এনেকৈ আছে। এই মোটামুটি 130 টকা এটা গৈছে, একো নাই। 130 টকা ডাঙৰ বস্তু নহয়, কিন্তু জয় শ্ৰীৰাম, ৰাম ৰাম, গম পাইছে না? এতিয়া আমাৰ শ্বুটিং চলি আছে গাইজ। তো দেখাই থাকিম যিমান পাৰোঁ। তো ছাবস্ক্ৰাইবটো কৰি লওক যদি কোনোবা নতুনকৈ চাই আছে। তো বলক। Later. 12 o'clock midnight. তো গাইজ আহি পালোঁ মই নিজৰ ৰুম। আৰু আজি ইমান শ্বুটিঙৰ মাজত আপোনালোকক ইমান ধুনীয়াকৈ মই ভিডিঅ' বনাইছোঁ, যিখিনি পাৰোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক মাফ কৰি দিব, মই লাগিলে কাণত ধৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে মোক এবাৰ জনাব। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মাই চেনেল হৃদয় অসম। তো এনেকুৱা শ্বুটিঙৰ আপডেট পাই থাকিব মোৰ এই চেনেলটোত। তো মাত বন মানে নোলোৱা হৈ গৈছে গাইজ, একদম টোপনিত আপোনালোক চাব পাৰে। চাওক বুজিছেনে? লাষ্টত মই এটা ফটো দেখাম। যদি মোৰ ওপৰত কিবা খং উঠি গৈছিলে 1 ছেকেণ্ড নাইকিয়া হ'ব, চাব এইটো চাব।